আজি ৰাজীৱৰ হাতৰ পৰা আমি ক্ষীৰ খাব পাম পায়স চ' ঘিউ লৈ আহিলোঁ মই চ' ৰাজীৱ মই ধুনীয়াকৈ বনাম কি বনাব মই দেখাম আপোনালোকক চ' ৰাজীৱ পূৰা ৰেডি হৈছা ৰেডি হৈ আছে আপোনালোকে চাওক ক্ষীৰ আৰু আপোনালোকক পপকৰ্ণ বনাই দিব আজি কম টাইমত আপোনালোক পপকৰ্ণ হয় আৰু ক্ষীৰটো হয় আপোনালোক দেখাম আপোনালোকে ভিডিঅ'টো চাই দিব ভিডিঅ'টো চাব মুনৰাজ ইউটিউব চেনেলত তো একদম ধামাকা আজি পায়স খাব পাম তেতিয়াহ'লে মজা মজা ঠিকে আছে আজি ধামাকা পায়স খাম আৰু আপোনালোকক দেখাম চ' আপোনালোকে চাওক ভিডিঅ'টো ধুনীয়াকৈ লাষ্টলৈ চাওক গৈ আছোঁ বলক কিটচেনত এতিয়া আমি ফাৰ্ষ্ট কেনেকৈ আৰম্ভ কৰিম ফাৰ্ষ্ট এতিয়া কেনেকৈ আৰম্ভ কৰিম বুলি ক'লে মোৰ অলপ ডাউট হৈ যাওক কিটচেনত আহিলোঁ ফাৰ্ষ্ট এনেকুৱা ফ্ৰাই পেন এটা লাগিব আচ্ছা পপকৰ্ণ বনাবৰ কাৰণে ফ্ৰাই পেনটো আপোনালোকৰ ঘৰত কুকাৰ হ'লেও হ'ব ফ্ৰাই পেন যদি নাথাকে এতিয়া গেছটো অপেন কৰি লওঁ ৰাজীৱে ফ্ৰাই পেন গেছ অপেন কৰিছে চ' এতিয়া এইটো হোমমেড ষ্টাইল নেকি আৰু তাৰমানে একচুৱেলি বজাৰৰ পৰা কিনি খাব নালাগে কিন্তু একদম বহুত বেয়া বস্তু লাগে কিন্তু বাচ্ছা চাই যদি ভাল পপকৰ্ণ খাম বুলি কয় তেতিয়াহ'লে ঘৰত আনি আপোনালোকে পপকৰ্ণ বনাই ফাৰ্ষ্ট টাইম কি বনাম এতিয়া এতিয়া পপকৰ্ণ বনাম এতিয়া ফাৰ্ষ্ট টাইম পপকৰ্ণ আৰু আপোনালোকে বজাৰত এইটো পপকৰ্ণৰ জেগাত পাবই এইটো বস্তু লৈ আহিব বেছি নহয় 90 টকা লৈ আহি কিনে 90 টকাত একচুৱেলি আপোনালোকে যদি চাই 90 দিন খাব এইটো বজাৰত নাপাম চাগে এইটো পাই বজাৰতো পাই নেকি আজিকালি বস্তুবিলাক একচুৱেলি মেইনলি ভাল বস্তুবিলাক মলত পায়তো এইটো পপকৰ্ণৰ পেকেট মল বুলি পপকৰ্ণ কিনি অনা হৈছে চ' এইটো কেনেকৈ বনাই পপকৰ্ণত কি একচুৱেলি মিঠাতেলটো দিব লাগিব নেকি না পপকৰ্ণ একচুৱেলি পপকৰ্ণত মিঠাতেল বুলি কথা নাই ৰিফাইন দিব লাগে কিন্তু মানে ৰিফাইনটো দিলে অলপ কালাৰটো অলপ বেলেগ হৈ যায় আৰু মানে মিঠাতেলটো দিলে কালাৰটো বেলেগ হয় এতিয়া মানে আমি কি মিঠাতেল দি বনোৱা হ'ব নেকি আচ্ছা মিঠাতেল দি বনোৱা হ'ব কিন্তু টেষ্টিটো মিঠাতেল অলপ বেছি আছে কিন্তু মাছ মাংস বনালেওতো ৰিফাইনেদি বনাব পাৰি কিন্তু মানে ৰিফাইনত বেছি টেষ্টি নাহে আৰু মিঠাতেলত বেছি টেষ্টি আহে ৰিফাইনত টেষ্টিটো নাহে সেইকাৰণে চবেই মিঠাতেলটো ইউজ কৰে আৰু মিঠাতেলটো খাবলৈ ভাল সেইকাৰণে ধৰক আপোনালোকৰ ভিডিঅ'টো দেখাই আছোঁ চাই ৰ'ব এইটো ফ্ৰাইডত মই তেল দিছোঁ অলপ চ' এতিয়া মিঠাতেলেদি পপকৰ্ণ বনাব এইটো দেখাই দিয়া ফ্ৰাইডত তেলটো দেখাই আছোঁ হেৰি চাওক ফ্ৰাই পেন গৰম হৈ আছে এতিয়া তেলো গৰম হৈ আছে লগতে আৰু বাকী ৰাজীৱে এইটো দেখাব অলপ তেলটো এনেকৈ লগাই দিছোঁ তেল কিমান দিব লাগিব তেলটো শ্লাইড অলপ দিলে হ'ল আৰু অলপ দিলে হৈ যাব ন এতিয়া মই দিম এতিয়া নিমখটো দিম অলপ চল্টটো তেল গৰম হ'ল তেল গৰম নিমখ দিব নিমখটো আপোনালোক পৰিমাণত চাই দিব আপোনালোকক কিমান দিব লাগিব নিমখটো আপোনালোকে অলপ দিলেই হ'ল আৰু অলপ দিলে হৈ যাব ন ঠিক আছে নিমখ দি আছে বাৰু নিমখ দিয়াৰ পিছত আপোনালোক পৰিমাণ চাই কিনে দিলেই হ'ল ঠিক আছে বাৰু এইটো হৈ গ'ল এতিয়া মই ইয়াত দিম আপোনাৰ চব তেলটো গৰম হৈ আপোনালোকক এইটো দেখাইছোঁ এইখিনি দিলে বহুতখিনি হৈ যাব সেইকাৰণে কৈছোঁ 90 টকাত 90 দিন যাব চব মই এইখিনি দি দিলোঁ তাৰপিছত দুমুঠি মানে ঘৰৰ পৰিমাণ চাই কিনে দিলে হ'ল এইটো অলপমান এনেকৈ লৰাই ল'ব লৰাই লৈ কিনে চবখিনি তেল লগত মিজ হৈ গ'ল মিজ হোৱাৰ পিছত এনেকুৱা এখন ঢাকনি লাগিব ঢাকনিখন আপোনালোকে ইয়াত দিব তাৰপিছত আপোনালোকে 2 মিনিটৰ পৰা 3 মিনিটৰ ভিতৰত আপোনাৰ পপকৰ্ণ ৰেডি একচুৱেলি পপকৰ্ণটো দেখাই দিব আপোনাক সহজ উপায়টো হয় বুলি জানিলেতো আমি সদায় বনাব পাৰোঁ আচ্ছা পপকৰ্ণটো এতিয়া ফাটিছে তুমি কেমেৰা দেখাই দিব পাৰা পপকৰ্ণ ফাটিছে আল্টিমেটলি ফাটি আছে এইটো ফাটি আছে পপকৰ্ণটো চাওক চ' আপোনালোকৰ জানা নাছিলে চাগে এনেকৈ ইমান সহজতে পপকৰ্ণ হয় চ' আজি চাওক কিমান সহজত বনাব পাৰি একচুৱেলি আমি খুলি ভাবোঁ কি পপকৰ্ণটো বনাবৰ কাৰণে একচুৱেলি বহুত টান হ'ব বা এনেকৈ নাখাওঁ এনেকুৱা বহুত কৰি ভাবোঁ কিন্তু গোটেই সহজ আৰু যিটো দেখাইছোঁ সেইটো আপোনাক ফ'ল' কৰক এনি টাইম গধূলি চাহ খাব লগা আপুনি পপকৰ্ণ খাব পাৰিব ত' ৰাজীৱে এইটো সহজ উপায় দেখাই আছে এতিয়া আমাৰ ৰেডি হৈ গৈছে পপকৰ্ণ এয়া ৰেডি হৈ আছে 2 মিনিটত হৈ গ'ল ন 2 মিনিট খুব বেছি 2 মিনিট আচ্ছা 2 মিনিটত আপোনাৰ পপকৰ্ণ হৈ আছে চ' আপোনালোকে বনাব পাৰে ধুনীয়াকৈ এতিয়া ক্ষীৰ কেনেকৈ বনাই আপোনালোকক দেখাই দিম অতি কম টাইমৰ ভিতৰত ক্ষীৰ কেনেকৈ স্পেচিয়েলি বনাব পাৰে আপোনালোকে ঘৰৰ কাৰণে ইয়াৰ পিছত আমি ক্ষীৰ বনাম ক্ষীৰটো দেখাম দুটা আপোনালোকে চাব অলৰেডি পপকৰ্ণ ৰেডি হৈ গ'ল মই পপকৰ্ণটো এতিয়া প্লেটত দি আছোঁ ঠিক আছে এতিয়া আমি অলৰেডি পপকৰ্ণ ৰেডি হৈ আছে উলিয়াম পপকৰ্ণটো কেনেকুৱা হৈছে চাব তাৰপিছত হৈ গ'ল পপকৰ্ণটো মই এতিয়া আপোনালোকক দেখাই আছোঁ মানে এইটো আনবক্সিং কৰিম এতিয়া আনবক্সিং আপোনালোকে চাই দিব পপকৰ্ণ আনবক্সিং এই চাওক একচুৱেলি পপকৰ্ণটো হৈ গ'ল ইয়াত মই প্লেটত দি দিছোঁ
একচুৱেলি এইটো ইমান ধুনীয়া পপকৰ্ণ চাওক 2 মিনিটত কিমান ধুনীয়া পপকৰ্ণ হৈ গ'ল চাওক চ' এতিয়া মই দুই এটা আপোনাক খাই দেখাম চাওক এইটো পপকৰ্ণ বঢ়িয়া কেনেকুৱা হৈছে একদম মজা এইটো একদম পপকৰ্ণ হৈ গ'ল 2 মিনিটত চ' এতিয়া আমি খাম ধুনীয়াকৈ লগত আপোনালোকে খাওক এইটো বনাব এনেকৈ খাব পাৰিব চ' গাখীৰ বনাম নেক্সট কেনেকৈ বনাম সেইটো চাওক অতি সহজ উপায় আছে ধুনীয়াকৈ হৈ যাব চ' গাইজ এইবাৰ বনাম আমি পায়স পায়সটো বনাম এতিয়া পায়সৰ কাৰণে ব্যৱস্থা কৰি থকা হৈছে চ' চাওক তাৰপিছত কি কি কৰি আছে এইটো কি ৰাজীৱ এইটো তেজপাত আৰু ইলাচি আচ্ছা আৰু এতিয়া কেৰাহী গৰম হৈ গ'ল কেৰাহী গৰম হোৱাৰ পিছত আমি ইয়াত আমি আপোনালোক পৰিমাণত ঘিটো দিব লগা হৈছে ঘিউ ন ঘিটো দিলে খুব টেষ্টি হয় আপোনালোকে পায়সটো চাই দিব কেনেকৈ বনাওঁ ঘিউটো দিছে কেৰাহীত চ' ঘিউ দিয়াৰ পিছত নেক্সট প্ৰচেছ কি হ'ব নেক্সট প্ৰচেছ আহিব আপোনাৰ ইলাচি আৰু ইলাচি তেজপাত মই ইলাচি আৰু তেজপাতটো দিছোঁ অলপ ফাটিবৰ কাৰণে তাৰপিছত আমাৰ ক্ষীৰৰ কাৰণে জহা চাউলটো মই তিয়াই থৈ দিছিলোঁ মোটামুটি 2 ঘণ্টা টাইম এতিয়া আমি চাউলটো আমি ফ্ৰাই কৰি ল'ম ইয়াত ফ্ৰাই কৰিলে খুবেই টেষ্টি হ'ব যদি চাউলটো বেছি হৈ গৈছে তেতিয়াহ'লে আপোনালোকৰ পৰিমাণত দি দিব পাৰে একো নাই এতিয়া মই অলপ লাৰি দিম পুৰা ফ্ৰাই কৰি দিছোঁ আমি এতিয়া টেষ্টি হ'ব চাউলটো ফ্ৰাই কৰি লৈছোঁ তো বুজি পাইছে আপোনালোকে ফাৰ্ষ্ট ঘিউ দিলে ঘিউৰ পিছত ইলাচি আৰু তেজপাত দিলে দিয়াৰ পিছত চাফাই লৈছে ধুনীয়াকৈ চাউল দি দিছে জহা চাউল তাৰপিছত লাৰিব লগা হৈছে লৰাৰ পিছত একচুৱেলি চাউলটো জহা চাউল নহ'লেও ভাল চাউলটো জহা চাউলেদি অলপ টাইম তিয়াই থৈ দিব লাগিব খালি চাউলটো কোমল হোৱাকৈ এতিয়া বৰ্তমান মই কোমল কৰি ল'লোঁ এতিয়া বৰ্তমান ফ্ৰাই কৰি আছোঁ এইটো একচুৱেলি কিমান টাইম লাগিব এইটো অলপ মানে ড্ৰাই হোৱাকৈ চাউলটো অলপ ড্ৰাই হ'ব লাগিব মানে ঘিৰ লগত মিল হৈ কিনে অলপমান ঘিটো জানো চাউলৰ মাজত সোমাই যায় এইটো অলপ লাৰিব লাগিব ঘিটো যাতে চাউলৰ মাজত ধুনীয়াকৈ সোমাই যায় তো অলপ ড্ৰাই হোৱালৈকে লাৰি থাকিলে হ'ল আৰু বেছি নালাগে কিমান টাইম লাগে মই গম পাই আছোঁ দেখাম এইটো বৰ্তমান লাৰি আছে এতিয়া তো কেৰাহীটো ড্ৰাই হৈ গৈছে এতিয়া আমি ইয়াত চুগাৰটো দিব লাগিব চুগাৰটো দিলে আপোনাৰ চুগাৰটো মই দি কিনে দেখাই আছোঁ চুগাৰটো লগে দিব লাগিব নেকি চুগাৰটো দিলে মানে চুগাৰটো অলপ ফ্ৰী হ'ব লাগিব আপোনালোকক মই দেখাই আছোঁ চুগাৰটো মিঠা পৰিমাণ চাই কিনে দিব মই দিছোঁ এটা চুগাৰটো দি কিনে লাৰিছোঁ 2 মিনিটত পপকৰ্ণটো খালে এতিয়া 10-15 মিনিটৰ ভিতৰত পায়স হৈ যাব একদম শ্বৰ্টকাট টাইম 10 মিনিট হাই 10 মিনিট লাগিব পায়সটো কিন্তু মানে অলপ বেছি টাইম থাকিলে আপোনালোক ঠাণ্ডা হ'লে বেছি টেষ্টি হয় পায়সটো সেইকাৰণে 5 মিনিট মানে বহুত টাইম দিছে একদম লৰাখিনি সময় অলপ আৰু ড্ৰাই হ'বৰ কাৰণে এতিয়া চুগাৰখিনি পূৰা মিহলি হৈ গৈছে চাওক অলপ চিষ্টেমটো বেলেগ হৈছে বেলেগ হৈছে বেলেগ মোৰ ৰেচিপিটো অলপ বেলেগ অলপমান পায়সৰ ষ্টাইলত আহিছে অলৰেডি এনেকৈ লাইন দিব লাগিব চাওক ধুনীয়াকৈ বুজি পাব যেতিয়া বুজি পাব তেতিয়া ধুনীয়াকৈ বনাব পাৰিব মানে বনাব জানিলে একচুৱেলি এইবিলাক বস্তু গোটেই সহজ সেইটো কাৰণে আমি অলপমান ট্ৰাই কৰিব লাগে ভাবিলোঁ আপোনালোকক দেখাওঁ যাতে আপোনালোকে বনাই খাব পাৰে একচুৱেলি এতিয়া গাখীৰটো দিম চুগাৰটো মিক্স হৈ গ'ল এতিয়া মই গাখীৰটো ঢালি দিছোঁ আপোনালোকৰ চাই থাকিব ভিডিঅ'টো আৰু এতিয়া বৰ্তমান মই ঘৰত যিহেতু আমি দুজনেই আছোঁ সেইকাৰণে হাফ লিটাৰতে বনাইছোঁ আৰু 10 মিনিটত বনোৱা পায়স তো চাই থাকক আপোনালোকে পায়স কেনেকুৱা হৈছে টেষ্টি হৈছে নে নাই আমি খোৱাৰ পিছত গম পাম তো কেনেকুৱা হৈছে এতিয়া গাখীৰ দি কিনে ধুনীয়াকৈ থৈছে এটা অলপ উতল আহিব লাগিব চাগে উতল হোৱাৰ পিছত আকৌ নেক্সট প্ৰচেছ হ'ব চাউলটো এনেকুৱাকৈ আপোনাক খেলি আছোঁ কালাৰটো খুব ধুনীয়া হৈছে আৰু মই ৰেডি কৰি থৈ দিছোঁ আপোনাৰ কাজু আৰু খিচমিচ ৰেডি কৰি থৈ দিছোঁ পায়সখিনি আৰু যেতিয়া উতালিব তেতিয়া কাজু আৰু খিচমিচ কৰি দিম চাই খুব টেষ্টি হ'ব চ' হৈ গ'ল এতিয়া কাজু আৰু খিচমিচখিনি মই ইয়াত ঢালি দিছোঁ কাৰণ কাজু আৰু খিচমিচখিনি মজিব অলপ টাইম লাগিব
কাজু কিচমিচখিনি অলপ ফ্ৰাই হ'ব লাগিব নেকি মজিব লাগিব নেকি তেতিয়া টেষ্টিটো বহুত ধুনীয়া হয় আল্টিমেটলি পায়স হৈয়ে গৈছে আৰু অলপমান বাকী আছে কাজু কিচমিচ দিয়া হৈ গৈছে চ' ইয়াৰ পিছত অলপ আৰু পানী ৰাখি দিম অলপ সোমোৱালৈকে খাব লাগিব না অলপ দুটা হ'লে পায়স হৈ গৈছে অলৰেডি এইটো চাওক এইটো আহিছে পায়স এইটো বঢ়িয়া টেষ্টি আহিছে পায়সৰ এইটো আপোনালোকক দেখাই আছোঁ টেষ্টি হৈছে আৰু অলপ চাওক তাৰপিছত আপোনালোকে দেখা পাব পায়সৰ কেনেকুৱা এটা ফ্লেভাৰ কেনেকুৱা কি টেষ্টি খাওক বঢ়িয়াকৈ তাৰপিছত দেখাম আপোনালোকক চাই থাকক একচুৱেলি পায়স বনাওঁতে বহুত মানুহে ককনাট দিয়ে ককনাট নিদিয়াকৈও খাব পাৰে মানে ককনাট মানে নাৰিকলৰ কথা কৈছোঁ নাৰিকলটো নিদিলেও হয় কিন্তু মই নাৰিকল দিয়াতছে বেছি ধুনীয়া পাব আপোনালোকে হয়তো আপোনালোকে আহিলে মোৰ তাত খাব আহিব পাৰিব কিন্তু এতিয়াতো আপোনালোকক মই ধুনীয়া বুলি ক'লেওতো ধুনীয়া আপোনালোকৰতো নাভাবিব কিন্তু মোৰ লগত মুন আছে মুনে আজি টেষ্ট কৰিব সি আজি বহুত দূৰৰ পৰা আহিছে মোৰ ঘৰত আজি ৰেচিপি মানে চাম বুলি সেইকাৰণে চ' সি অহাৰ কাৰণে আজি স্পেচিয়েলি পায়সটো মই বনাইছোঁ পপকৰ্ণটো তাক এনে কমপ্লিমেণ্টাৰী হিচাপত দিছোঁ পপকৰ্ণটো খোৱা হৈ গ'ল বাৰু যিহেতু এতিয়া পায়স খাম চ' ফুৰিব আহিছোঁ কিবা এটা স্পেচিয়েল খাম আৰু স্পেচিয়েল লগত আপোনালোকক দেখাম আৰু এইটো ক্ষীৰটো মোৰ নিজৰ ৰেচিপি হয় এইটো মই নিজে বনোৱা চবেই ক্ষীৰ বেলেগ বেলেগ ষ্টাইলত বনায় কিন্তু মোৰ ষ্টাইলটো অলপ বেলেগ আপোনালোকে চালে আপোনালোকে একবাৰ বনাই চাব কেনেকুৱা টেষ্টি হয় এইটো একচুৱেলি ৰাজীৱ শৰ্মাৰ নিজৰ ষ্টাইল হয় এইটো নিজৰ ষ্টাইলত ক্ষীৰ বনাইছে যিটো আমি টেষ্ট কৰিম তাৰ নিজৰ ষ্টাইল চবে বেলেগকৈ বনায় যিহেতু সেইকাৰণে নিজৰ ষ্টাইলত বনাই পাব আজি চ' এইটো অলপ ইউনিক লাগিব খাই কিনে চ' খাওঁ হৈ গ'ল এইটো আপোনালোকক দেখাইছোঁ এতিয়া খোৱাৰ আমেজ ল'ব লাগে আৰু চ' পায়স হৈ গ'ল অলপমান ঠাণ্ডা হোৱাৰ পিছত আমি খাম ন কৈছে